শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এই পোষ্ট কৰিছে আৰু সামাজিক মাধ্যমত এইদৰে বিশেষ কেইটামান যুক্তি দৰ্শাইছে গৰিমা শইকীয়া গাৰ্গে 6টাকৈ বিশেষ পোষ্ট কৰিছে আমি সেই পোষ্টটো দেখাবলৈ চেষ্টা কৰিম গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত নাই বুলি আজিও আমি মানি ল'ব পৰা নাই কিন্তু এনেকুৱা এটা অকল্পনীয় আৰু দুৰ্ভাগ্যজনক ঘটনা ঘটি গ'ল যাৰ পৰিণতিত কেৱল ঘৰখনে থানবান হৈ দুৰ্ভাগ্যৰ এটা দিনত ৰৈ যোৱা নাই গোটেই অসমখনৰে আত্মা যেন স্থবিৰ হৈ গৈছে এটা প্ৰচণ্ড আঘাতত আৰু তাতকৈও প্ৰচণ্ড আঘাতটো হৈছে জুবিন গাৰ্গৰ সৈতে জড়িত হৈ পৰিল বুকু ফাটি যোৱা এটা অসহনীয় শব্দ সেয়া হৈছে হত্যা এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ অন্তত সকলোৰে প্ৰতীক্ষিত চাৰ্জশ্বিট দাখিল কৰা হ'ল 12 ডিচেম্বৰত এই চাৰ্জশ্বিটে ৰাজ্যত ৰেকৰ্ড গঢ়িলে চাৰ্জশ্বিটক লৈ বহুত আলোচনাও চলি আছে বহু মন্তব্য সপক্ষে আৰু বিপক্ষে আমি পৰিয়ালৰ লোকেও আবেদন কৰি পঢ়িব বিচাৰিছিলোঁ কেইবাদিনৰ অপেক্ষাৰ অন্তত এটা কপি আমি পাইছোঁ গৰিমা শইকীয়া গাৰ্গে লাভ কৰিছে চাৰ্জশ্বিটৰ এটা কপি আৰু এই চাৰ্জশ্বিটখন পঢ়ি গৰিমা শইকীয়া গাৰ্গে 6টাকৈ বিশেষ দিশ উল্লেখ কৰিছে আমি সেই দিশকেইটা দেখুৱাবলৈ চেষ্টা কৰিম গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে প্ৰথমটো দিশ হৈছে চাৰ্জশ্বিট পঢ়ি আমি জানিব পাৰিছোঁ যে ছিংগাপুৰত জুবিনৰ থকাৰ ব্যৱস্থা লৈ কেইবাদিন আগৰে পৰা খেলিমেলি আৰু কিবা অভিসন্ধি চলি আছিল শ্যামকানু মহন্তৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা SSDত ৰুম বুকিঙৰ যি লিষ্ট পোৱা গৈছে তাত উল্লেখ আছে যে প্ৰথমে জুবিনৰ থকাৰ ব্যৱস্থা কৰা হৈছিল জনৈক অনুজ বৰুৱাৰ সৈতে এটা কোঠাত আৰু তাৰ পিছত ছিংগাপুৰ পোৱাৰ পিছত শ্যামকানু মহন্তই সিদ্ধাৰ্থ শৰ্মাৰ সৈতে মিলি বেলেগ ব্যৱস্থা কৰে বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে উল্লেখ আছে প্ৰথমে কেৱল জুবিনৰ বাবেহে হোটেল পেন পেচিফিকত শ্যামকানু মহন্তৰ ৰুমৰ কাষতে আন এটা ৰুমত জুবিনৰ বাবে থকাৰ ব্যৱস্থা কৰা হৈছিল কিন্তু পিছত আকৌ 3টা ৰুম বুক কৰি টিমৰ সকলোৰে থকাৰ ব্যৱস্থা কৰা হয় আনহাতে সিদ্ধাৰ্থৰ ষ্টেটমেণ্টত কৈছে যে প্ৰথমে জুবিনৰ টিমৰ বাবে ঠিক কৰা হৈছিল হোটেল দ্য ভিলেজত কিন্তু ছিংগাপুৰ গৈ পোৱাৰ পাছত শ্যামকানু মহন্তই তাক ফোনতে থকাৰ ব্যৱস্থা হোটেল পেন পেচিফিকতহে কৰা বুলি জনাইছে যিজন ব্যক্তিক এটা ইমান ডাঙৰ ফেষ্টিভেলৰ ব্ৰেণ্ড এম্বাছাডৰ হিচাপে নিমন্ত্ৰণ কৰা হৈছিল আৰু যিজন ব্যক্তি যাব নোৱাৰিলে শ্যামকানু মহন্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰিব বুলি ভাবুকি দিছিল কেইবাজনৰ সাক্ষ্য প্ৰমাণ অনুসৰি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে সেইজন ব্যক্তিৰ সৈতে থকাৰ ব্যৱস্থা লৈ সেইজন ব্যক্তিৰ থকাৰ ব্যৱস্থাক লৈ সিদ্ধান্তৰ ইমান খেলিমেলি কিয় বুলি প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গৰ ৰুম কোনোবা অনুজ বৰুৱাৰ সৈতে কিয় থাকিবলৈ ঠিক কৰা হৈছিল বা বুক কৰা হৈছিল এই প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে এই ক্ষেত্ৰত মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ মূল দায়িত্ব আছিল জুবিনৰ বাবে সন্মান সহকাৰে থকাৰ ব্যৱস্থা কৰা কিন্তু সেয়া নকৰিলে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে এই সকলোবোৰ ব্যৱস্থা অসমৰ পৰা ওলোৱাৰ আগতে সিদ্ধান্ত হ'ব লাগিছিল প্ৰথম দিশটো চাৰ্জশ্বিট পঢ়ি যিটো প্ৰথম দিশ এই প্ৰথম দিশত জুবিনৰ থকা নথকাক লৈ যি বিতৰ্ক চলি আছে তাক লৈ এই মন্তব্য কৰিছে এই প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে দ্বিতীয়টো পইণ্ট উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে দ্বিতীয়টো পইণ্ট হৈছে জুবিন গাৰ্গে অসমতে হওক বা দেশৰ আন কোনো ঠাইতে হওক অথবা বিদেশতো কেতিয়াও হোটেলৰ ৰুম বা হোটেলৰ ৰেজিষ্টাৰ কাৰ নামত কেনেকৈ বুক কৰা হৈছে কেতিয়াও নিজে চেক নকৰে সদায় তেওঁৰ মেনেজাৰ অথবা আয়োজকে চেক কৰে কামবোৰ গতিকে হোটেলৰ ৰুম কাৰ নামত বুক কৰা হৈছিল বা ৰেজিষ্টাৰত কাৰ নাম আছিল সেই বিষয়ে নিখন্দেহে জুবিনে জনা নাছিল এই কথাবোৰত নিশ্চয় অভিসন্ধিয়ে আছিল বুলি এইদৰে বিস্ফোৰক মন্তব্য কৰিছে বিস্ফোৰক পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে হোটেলৰ এটা ৰুমৰ বুকিং লৈ ইমান ঘটনা ইমানবোৰ খেলিমেলি কিয় বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ইয়াৰ অন্তৰালত যে বেয়া কিবা মনোভাৱ আছিল কিবা অভিসন্ধি আছিল সেই কথাবোৰ স্পষ্ট হৈ আছে গৰিমা শইকীয়া গাৰ্গে বিস্ফোৰক পোষ্ট কৰিছে সামাজিক মাধ্যমত চাৰ্জশ্বিট পঢ়াৰ পাছত সেই অভিসন্ধিমূলক কথাবোৰ আদালতৰ মজিয়াত প্ৰমাণসহ প্ৰতিষ্ঠা হওক বুলি এইদৰে পোষ্ট কৰিছে গৰিমা শইকীয়া গাৰ্গে শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল জুবিনে নিজে গৈছিল 3 নম্বৰ যিটো পইণ্ট সেই 3 নম্বৰ পইণ্টটো উল্লেখ কৰিছে যে শ্যামকানু মহন্তৰ ভাষ্যমতে জুবিনক মতা নাছিল জুবিন নিজে গৈছিল অথচ বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল শ্যামকানু মহন্তই ভাষ্য প্ৰদান কৰিছে যে জুবিনক মতা নাছিল জুবিন নিজে গৈছিল কিন্তু গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে বহু আগৰে পৰাই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই এই বিষয়ত প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছিল বুলি এইদৰে
গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে বা পোষ্ট কৰিছে আৰু সেই কথাই জুবিনক নেৰা নেপেৰাকৈ কৈছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হ'লে এতিয়া নগলে বহুত ডাঙৰ কথা হ'ব যি শ্যামকানু মহন্তে উল্লেখ কৰিছে যে জুবিনক মতা হোৱা নাছিল জুবিন নিজে কৈছিল কিন্তু এতিয়া গৰিমা শইকীয়া গাৰ্গে কৈছে যে বহু আগৰে পৰাই শ্যামকানু মহন্তই জুবিনৰ ফটোৰে পোষ্টাৰ বনাই প্ৰচাৰ কৰি আছিল আৰু সেইবাবে জুবিনক নেৰা নেপেৰাকৈ বাৰে বাৰে কৈ আছিল যে ইতিমধ্যে প্ৰচাৰ কৰা হৈ গ'ল গতিকে এতিয়া যদি জুবিন গাৰ্গ নাযায় তেন্তে বহুত ডাঙৰ কথা হ'ব বুলি শ্যামকানু মহন্তই নিজে কৈছিল বুলি উল্লেখ কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে এজন শিল্পীক আমন্ত্ৰণ জনালে যি লিখিত এগ্ৰিমেণ্ট ল'ব লাগে তেনে কোনো এগ্ৰিমেণ্ট আমি এতিয়ালৈ জানিবলৈ পোৱা মতে এই ফেষ্টিভেলৰ বাবে কৰা হোৱা নাছিল এই ফেষ্টিভেলৰ সৈতে কোনো লিখিত এগ্ৰিমেণ্ট কৰা হোৱা নাছিল বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে এই যি ফেষ্টিভেলৰ বাবে এগ্ৰিমেণ্ট কৰা হৈছিল এই ফেষ্টিভেলৰ এগ্ৰিমেণ্টৰ বাবে কোনো ধৰণৰ লিখিত এগ্ৰিমেণ্ট শিল্পী এজনক যি এগ্ৰিমেণ্ট দিব লাগে সেই এগ্ৰিমেণ্ট দিয়া হোৱা নাছিল বুলি উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে মেনেজাৰ হিচাপে সিদ্ধাৰ্থ আৰু আয়োজক হিচাপে শ্যামকানু মহন্তৰ সম্পূৰ্ণ দায়িত্ব আছিল জুবিনৰ সুৰক্ষা আৰু সিদ্ধাৰ্থে বিশেষভাৱে নিশ্চিত কৰিব লাগিছিল মেডিকেল কেয়াৰৰ সিদ্ধাৰ্থে জুবিনৰ মেডিকেল কেয়াৰ নিশ্চিত কৰিব লাগিছিল কিন্তু সেয়া কৰা হোৱা নাই গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে জুবিন গাৰ্গ যিকোনো এজন সাধাৰণ ব্যক্তি নহয় তেওঁৰ বাবে যি ব্যৱস্থা ল'ব লাগিছিল একোৱে কৰা নহ'ল জুবিন গাৰ্গৰ বাবে যি ব্যৱস্থা ল'ব লাগিছিল সেই একো ব্যৱস্থা কৰা হোৱা নাই আয়োজকৰ তৰফৰ পৰা বুলি উল্লেখ কৰিছে এই ক্ষেত্ৰত সিদ্ধাৰ্থৰ একোৱে মাত নাছিল কিয় সিদ্ধাৰ্থ এই ক্ষেত্ৰত কিয় একো মাত মতা নাছিল জুবিন গাৰ্গৰ বাবে যি ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা কিয় কৰা নহ'ল তাক লৈ সিদ্ধাৰ্থই কিয় মাত মতা নাছিল এই প্ৰশ্ন কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে শ্যামকানু মহন্তৰ লগত এনে কি বেলেগ বুজাবুজি আছে যে সামান্যতম সেফটি আৰু সিকিউৰিটিৰ কথাও নপতাকৈ জুবিনক লৈ যোৱা হৈছিল মাননি কি নিৰ্ধাৰণ কৰা হৈছিল অথবা সা সুবিধাৰ কি কথা হৈছিল হেয়া কেৱল সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তইহে জানিছিল 4 নম্বৰ যিটো পইণ্ট 4 নম্বৰ পইণ্টটোত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে আৰু এটা কথা চাৰ্জচিটত পঢ়িবলৈ আমি জানিবলৈ পালো যে জুবিন গাৰ্গৰ ওৱান লাষ্ট আৱাৰ বুলি কিবা 10খন চিটিৰ টুৰ এটা সিদ্ধাৰ্থে প্লেন কৰিছিল য'ত জুবিনে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি ঘোষণা হ'ব এই কথাবোৰ আমি কেতিয়াও শুনা নাছিলো নাজানিছিলো লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব বুলি যিটো উল্লেখ কৰিছিল সিদ্ধাৰ্থে সেই বিষয়ে গৰিমা শইকীয়া গাৰ্গ অৱগত নাছিল বুলি উল্লেখ কৰিছে আনকি তেওঁৰ বেণ্ড পৰিয়ালৰ লোক বা বন্ধু কোনেও নাজানে জুবিনে অৱসৰ এতিয়াই কিয় ল'ব আমি নালাগে তেওঁ নিজেও তেনেকুৱা কথা কেতিয়াও ভবা নাছিল বুলি উল্লেখ কৰিছে মই গোটেই জীৱন তেওঁৰ নতুন নতুন কামৰ পৰিকল্পনা আৰু সপোনহে দেখিছো চাৰ্জচিট পঢ়ি জানিব পাৰিছো সিদ্ধাৰ্থই বহু কমিটিৰ পৰা এই বছৰ জুবিন দাই এইবাৰ শেষবাৰৰ বাবে অনুষ্ঠান কৰিব বুলি কৈ মাননিও বঢ়াই লৈছিল বুলি সিদ্ধাৰ্থৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এই কথা উল্লেখ কৰিছে গৰিমা শইকীয়া গাৰ্গে যি মাননিৰ পৰিমাণ সম্পূৰ্ণৰূপে ৰেকৰ্ডত লিখা নাছিল এনে ক্ষেত্ৰত প্ৰশ্ন উঠে শ্যামকানু মহন্তৰ সৈতে লিখিত চুক্তি নোহোৱাৰ কাৰণ কি প্ৰশ্ন কৰিছে এতিয়া গৰিমা শইকীয়া গাৰ্গে 75 মিনিটলৈকে চিকিৎসা অবিহনে অনাদৰে তেওঁক পেলাই থোৱা হৈছিল আৰু চাৰ্জচিটত উল্লেখ আছে যে ওচৰত এছ.টি. জোনছ আৰু লেজাৰ্ছ আইলেণ্ডৰ বাবে AD আৰু মেডিকেল এছিষ্টেন্স আছিল এটা সংযোগী বাটু আছিল অথচ ইমান দেৰিলৈকে কিয় 75 মিনিটলৈকে কিয় জুবিনক চিকিৎসা নিদিয়াকৈ ৰৈ থকা হ'ল তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ছিংগাপুৰৰ আৱাসিক এজনে সেই কথা নাজানিছিল নেকি ইয়তত থকা কোনোৱে কিয় নাভাবিলে যে য'ত সেফটি বৰ্ড এখন আৰি থোৱা নাছিল সুইমিং এট ইয়ৰ অন ৰিস্ক নো ডাইভাৰ্ছ এভেইলেবল বুলি যিকোনো আয়োজনৰ বাবে সেফটি মেজাৰ্ছৰ কথা চিন্তা কৰাটো মুখ্য আমি হেৰুৱাইছো গোটেই অসমে হেৰুৱাইছে খত্তা আৰু তেওঁলোকে এতিয়াও ইমান নীৰৱ খনতো সেফটি বা মেডিকেল এছিষ্টেন্সৰ বাবে একোৱেই নাছিল এটা দীঘলীয়া বাট লৈ দীৰ্ঘ সময়ৰ বাবে তেওঁ কোনো ধৰণৰ চিকিৎসা নোহোৱাকৈ পেলাই ৰখা হ'ল যিজন মানুহে বাটে ঘাটে আঘাত পাই পৰি থকা মানুহেই নহয় জীৱ জন্তু চৰাই চিৰিকটিকো চিকিৎসাৰ বাবে তুলি নি সুস্থ কৰি তোলে লাগিলে নিজৰ প্ৰফেচনেল লছ অথবা পলম হোৱা বুলি বিতৰ্কই নহওক কিয় তেনে এজন ব্যক্তিক কিয় ইমান অনাদৰ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে শেষৰটো যিটো পইণ্ট শেষৰটো পইণ্টত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে যে আমি ভিডিঅ'বোৰৰ জৰিয়তে দেখিছোঁ জুবিনক কিমান নেগলেক্ট কৰা হৈছিল সিজাৰ থকা মানুহ এজনক নিচাগ্ৰস্ত কৰি ইমান দীঘলীয়া সময়ৰ বাবে সাগৰৰ মাজত লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ উচতনি দিলে তাকো আনএটেণ্ডেড সেইটো সম্পূৰ্ণ ক্ৰাইম পানীত তেওঁৰ ভমিটিং হৈছে নাকেৰে মুখেৰে খোৱা বস্তু আৰু ফেন ওলাইছে এই সকলোবোৰ গেষ্ট্ৰিকৰহে লক্ষণ বুলি এৰি দিব কেনেকৈ পাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে ভাগৰুৱা হৈ সাঁতুৰি থকা দেখিও সিদ্ধাৰ্থৰ হাত জোকাৰি যাবদে বুলি দিয়া যি ইংগিত কোনো এজনে অবহ মানুহ এজনক বাধা দিয়াৰ চেষ্টা নকৰি আনন্দত মজগুল হৈ থকা এই সকলোবোৰ অসহনীয় পানীত ডুবি যোৱাৰ পিছত ইয়তলৈ উঠাই আনোতে তেওঁৰ দাঁতে লাগিছে আৰু টং এডাল মুখত সুমুৱাই দিব লগা হৈছে বুলিও প্ৰবাসী অসমীয়া কেইজনে নিজৰ ষ্টেটমেণ্টত দিছে তাৰ পিছতো তেওঁলোকে ইমান অৱহেলাৰ তেওঁক পেলাই থলে আনট্ৰেইন মানুহে CPR দিছে
তেওঁৰ ৰিবছ ভাঙিছে, মূৰতো আঘাত আছিল তেওঁৰ। কেনেকৈ ক'ত সেই আঘাত পাইছিল, হাওঁফাওঁত পানী জমা হৈ আছিল। ছিংগাপুৰে এজনে কৈছে য়টত উঠোৱাৰ পিছত জুবিনৰ পেটটো হেঁচি দিওঁতে সাগৰৰ পানী বহুত ওলাইছিল, বহুত কষ্ট পালে তেওঁ। এই কথাবোৰ ভাবিবলৈও ভয় লাগে, বুকু কঁপি যায়। এই সকলোবোৰ প্ৰশ্নৰ আমাক এতিয়া উত্তৰ লাগে বুলি এইদৰে মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু এইদৰে এই বিস্ফোৰক মন্তব্য কৰিছে 2000 চনৰ পৰাই মৃত্যুৰ তাণ্ডৱ চলা ঘৰখনৰ সময়ৰ সূতাত মাথো অলপ শান্তিত লাগিছিলহে, কিন্তু এই সকলোবোৰো এতিয়া সহ্য নহ'ল, যাৰ বাবে এতিয়া জুবিন গাৰ্গক এইদৰে হেৰুৱাবলগীয়া হ'ল। যাৰ পাছত গৰিমা শইকীয়া গাৰ্গে এই 6টাকৈ বিশেষ পোষ্ট কৰিছে, এই 6টাকৈ পইণ্ট উলিয়াইছে। গৰিমা শইকীয়া গাৰ্গে চাৰ্জশ্বিট পঢ়াৰ পাছতেই এই 6টাকৈ পইণ্ট উলিওৱা দেখিবলৈ পোৱা গৈছে। আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে এই বিশেষ পোষ্টটোৰ জৰিয়তে মন্তব্য কৰিছে। পত্নী গৰিমা শইকীয়া গাৰ্গে এই বিশেষ পোষ্টটোৰ জৰিয়তে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে, কিয় ইমান অৱহেলা কৰা হ'ল, সিদ্ধাৰ্থ আৰু শ্যামকানুৱে কিয় এইদৰে জুবিন গাৰ্গক ইমান অৱহেলা কৰিলে, এজন আনট্ৰেইন মানুহৰ দ্বাৰা কিয় চিপিয়াৰ দিবলগীয়া হ'ল, যাৰ বাবে জুবিন গাৰ্গৰ ৰিবছ ভাঙি থাকিল। 75 মিনিটলৈকে জুবিন গাৰ্গক কিয় পেলাই থোৱা হ'ল, 75 মিনিটলৈকে জুবিন গাৰ্গক কিয় চিকিৎসা প্ৰদান কৰা নহ'ল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। শ্যামকানু মহন্তই যি ষ্টেটমেণ্টত কৈছে যে জুবিন গাৰ্গক মতা হোৱা নাছিল, জুবিন গাৰ্গ নিজেই গৈছিল, কিন্তু সেই শ্যামকানু মহন্তই পূৰ্বৰে পৰা জুবিন গাৰ্গৰ পোষ্টাৰ বনাই প্ৰচাৰ চলাই আছিল আৰু শেষত কৈছিল যে প্ৰচাৰ হৈ গৈছে, এতিয়া নগ'লে ডাঙৰ কথা হ'ব। তেনেস্থলত শ্যামকানু মহন্তই কিয় নিজে ক'লে যে জুবিন গাৰ্গক মতা হোৱা নাছিল, জুবিন গাৰ্গ নিজেই গৈছিল। এইদৰে এতিয়া গৰিমা শইকীয়া গাৰ্গে প্ৰশ্ন উত্থাপন কৰিছে। সিদ্ধাৰ্থে আনকি জুবিন গাৰ্গে লাইভ শ্ব'ৰ পৰা এইবাৰ অৱসৰ ল'ব বুলি কৈ বহু কমিটিৰ পৰা মাননি কিয় বঢ়াই লৈছিল, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। কিয়নো জুবিন গাৰ্গে যে লাইভ শ্ব'ৰ পৰা অৱসৰ ল'ব, সেই বিষয়ে পত্নী গৰিমা শইকীয়া গাৰ্গ বা তেওঁৰ কোনো আত্মীয় এই বিষয়ে অৱগত নাছিল বুলি এই বিস্ফোৰক মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু ইয়াকে লৈ এতিয়া এই প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সকলোবোৰৰে উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। গৰিমা শইকীয়া গাৰ্গে কৈছে যে এই যি গোচৰ, এই বিচাৰ ফাষ্ট ট্ৰেকত হ'ব লাগে আৰু শীঘ্ৰেই জুবিন গাৰ্গে ন্যায় পাব লাগে। এই যে সকলো বিষয়, এই যে সকলো প্ৰশ্ন, এই প্ৰশ্নৰ প্ৰতিটো উত্তৰ দিব লাগে বুলি এইদৰে এতিয়া মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে।